স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আজি লৈ আহিছো ৰৈ যোৱা ভাতৰ গুল্লাৰ ৰেচিপি আৰু খাবলৈ সোৱাদ হৈছিলে, তাকে মই আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিম বুলি ভাবিছো। আৰু এই ৰেচিপিটো মই মীনাক্ষীৰ কিটচেন চেনেলটোত পাইছিলো আৰু এতিয়া মই কেনেকুৱা পাইছিলো, ৰেচিপিটো কেনেকৈ বনালো মই আপোনালোকক দেখুৱাম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কিন্তু দেখাত ইমানেই ধুনীয়া হৈছে, খাই নাচালে হয়তো ধৰিবই নোৱাৰি। আপোনালোকেও হয়তো ধৰিব পৰা নাই, হয়নে? আৰু এতিয়া ৰেচিপিটো বনাবলৈ মই এবাটি ভাত লৈছোঁ, ৰৈ যোৱা ভাত। আৰু এইখিনি এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে এটা পেষ্ট কৰি ল'ম। এনে বেছি টাইম নালাগে, 10-15 মিনিটমান টাইম লাগিব এইখিনি মই গ্ৰাইণ্ড কৰাওঁতে। আৰু মই দেখুৱাই গৈ আছোঁ আপোনালোকক। ট্ৰাই কৰি চাওক এবাৰ কেনেকুৱা পায়। আৰু এনেদৰে পিঠাগুড়িৰো বনাব পাৰি। আপোনালোকে হয়তো চুজিৰ গুল্লা খাইছে, চানাৰ গুল্লা খাইছে আৰু বহু ধৰণৰ তেনেকৈ খাইছে, কিন্তু ভাতৰ চাগে হয়তো খাই পোৱা নাই। এবাৰ ট্ৰাই কৰি চাওক আপোনালোকেও। আৰু এতিয়া অলপ ইয়াতে মই পানী দিছোঁ, নহ'লে গ্ৰাইণ্ড কৰা নাযাব। এতিয়া মই বাকীখিনি প্ৰচেছ আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই এই মিক্সাৰখিনি কাঁহীখনত লৈ লৈছোঁ আৰু এইখিনি এতিয়া হাতেৰে ভালদৰে মঠি ল'ম। অলপ হাতখন আঠা আঠা যেন হৈছে। মই ঘিউ হাতখনত লগাই ল'ব পাহৰিলোঁ। আপোনালোকে যেতিয়া ট্ৰাই কৰিব তেতিয়া ঘিউ লগাব। আৰু ইয়াতে 2 চামুচ মই পাহৰি গ'লোঁ ক'বলৈ, দেখুওৱা নহ'ল। 2 চামুচ লৈছিলোঁ মই পাউডাৰ গাখীৰ এভৰিডে। 2 চামুচ হ'লে হৈ যাব। আৰু এতিয়া মই লাডু বনাই লৈছোঁ। গুল্লা ধৰক আপুনি যদি সৰু গুল্লা কৰিব বিচাৰে তেতিয়াহ'লে জোখটো সৰু দিব, মই ডাঙৰকৈ দিলোঁ। আৰু এতিয়া মই থাল এখনত থৈ যাই আছোঁ। এয়া চাওক, যাতে মাজতে ফাট নাথাকে সেইটোলৈ লক্ষ্য ৰাখিব। এতিয়া গেছত মই এইখন পেন বহাই দিছোঁ আৰু ইয়াতে চেনি দিছোঁ। আগতে আছিলে অলপ মই কিবাকিবি বনাই থাকোঁ। আৰু ইয়াতে এবাটি মই চেনি দিছোঁ আৰু অলপ পানী দিছোঁ। আৰু এইখিনি গলিবলৈ দি ইয়াতে মই এতিয়া গুল্লাকেইটা দি যাম। লগতে মই 2ডালমান কেশৰো দিছোঁ, আপুনি ইলাচি দিব পাৰে, মই ইলাচি দিয়া নাই। আৰু ইয়াতে মই গোলাপ জল দিম। এইখিনি দি গুল্লাকেইটা যিকেইটা মই লাডু বনাই ল'লোঁ সেইকেইটা আধা ঘণ্টাৰ কাৰণে উতলিব দিব ঢাকোন মাৰি। একেবাৰে সহজ, কম টাইমত হৈ যায় আৰু ইনষ্টেণ্ট, বেছি বস্তুৰো প্ৰয়োজন নহয়। এবাৰ বনাই চাওক, যিহেতু লকডাউন হৈ আছে, মিঠা খাবলৈ সকলোৰে মন যায়। আৰু ময়ো ট্ৰাই কৰি চালোঁ। এয়া গোলাপ জল, এতিয়া মই গোলাপ জল দি দিম। এয়া দি দিছোঁ 2 চামুচ। মই ঢাকনিৰে দিছোঁ, ঢাকনিৰে হ'লে দুবাৰ 1.5 চামুচমান হ'লে হৈ যাব। এতিয়া এইকেইটা মই ইয়াতে দি দিছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে, কোনে ক'ব বাৰু ভাতৰ যে গুল্লা বনাব পাৰি। প্ৰথম মই দেখিছিলোঁ, হয়তো ইয়াৰ পিছত কোনোবাই মোৰ তাতো আচৰিত হ'ব, গুল্লা ৰৈ যোৱা ভাতৰ গুল্লা বনোৱা বুলি ক'লে। এইকেইটা এতিয়া ঢাকন লগাই মই উতল আহিবলৈ দিম। আধা ঘণ্টাৰ পিছত মোৰ এইকেইটা ফুলি আহিছে। ভিতৰলৈ যাতে ৰসটো সোমাই যায়, নহ'লে টাইট হৈ থাকিব। আৰু এতিয়া ফিডবেক বুলি ক'লে মই ধৰক চানাৰ গুল্লাটো আৰু এইটোৱে পাৰ্থক্য বহুত আহি যাব। চানাৰ গুল্লাৰ তুলনাত এইটো ধৰক খাব পৰা হৈছে, কিন্তু চানাৰ গুল্লাটো আৰু ধৰক মানুহৰ মনত এটা যিটো ধাৰণা আছে, সেইটো ল'ব নোৱাৰে। তথাপি ঠিকেই আছে,
খাব পৰা হৈছে কিন্তু সদায় নোৱাৰি এদিন হয়তো ট্ৰাই কৰি ফুৰ্তিত খাব পৰা যাব আৰু আপোনালোকেও ট্ৰাই কৰক বুলি ক'ব বিচাৰো আৰু যদি মোৰ ভিডিওটো আপুনি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিৰ কাৰণে মই বিদায় ললো বাই